প্ৰাইম টাইম বুলেটিনৰ আৰম্ভণিতে এটা ডাঙৰ খবৰ উত্থাপন কৰিব বিচাৰিছো 80 কোটি দেশবাসীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰিলে এটা বৃহৎ ঘোষণা 80 কোটি লোকক বিনামূলীয়াকৈ ৰেচন দিব মোদী চৰকাৰে এমুটত এটা ডাঙৰ খবৰ আমি উত্থাপন কৰিব বিচাৰিছো সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে 80 কোটি লোকক বিনামূলীয়াকৈ ৰেচন দিব বুলি আজিৰ দিনটোত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 5 বছৰৰ বাবে বিনামূলীয়াকৈ ৰেচন যোগান ধৰিব মোদী চৰকাৰে এটা ডাঙৰ খবৰ উত্থাপন কৰিছো ছত্তীশগড়তে বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ নিৰ্বাচনী সভাত দেশবাসীৰ বাবে এই বৃহৎ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু 5 বছৰৰ বাবে দেশবাসীক যোগান ধৰিব বিনামূলীয়াকৈ ৰেচন বিনামূলীয়া ৰেচন দিয়া আঁচনি 5 বছৰলৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ প্ৰতি জনতাৰ মৰমৰ বাবে এই সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ছত্তীশগড়ৰ নিৰ্বাচনী ইস্তাহাৰত কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বীমা ৰন্ধন গেছৰ ৰাজ সাহায্যৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীয়ে জনতাৰ বাবে ছত্তীশগড়ৰ দৰিদ্ৰ লোকক বিনামূলীয়াকৈ অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰাৰ প্ৰতিশ্ৰুতি মোদী চৰকাৰৰ আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি দেশবাসীৰ বাবে বিনামূলীয়া ৰেচনৰ কথা ঘোষণাৰ ইংগিত প্ৰধানমন্ত্ৰীগৰাকীৰ 2020 চনৰ কোভিডৰ সময়ৰ পৰা দেশত চলি আছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনি এই আঁচনিৰ জৰিয়তে 5 কেজিকৈ ৰেচন বিনামূলীয়াকৈ যোগান ধৰে চৰকাৰে मेरे गरीब भाइयों बहनों मैं देश के गरीब भाइयों बहनों को आज दूर की धरती से बताना चाहता हूं मैंने निश्चय कर लिया है देश के 80 करोड़ गरीबों को मुफ्त राशन देने वाली योजना को भाजपा सरकार अब अगले 5 साल के लिए और बढ़ाएगी मेरे गरीब भाइयों बहनों मैं देश के गरीब भाइयों बहनों को आज दूर की धरती से बताना चाहता हूं मैंने निश्चय कर लिया है देश के 80 करोड़ गरीबों को मुफ्त राशन देने वाली योजना को भाजपा सरकार अब अगले 5 साल के लिए और बढ़ाएगी ইতিমধ্যে আপোনালোকে গম পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত ছত্তীশগড়ৰ পৰা 80 কোটি ভাৰতীয়ক লক্ষ্য কৰি এইদৰে ৰেচন কাৰ্ড সন্দৰ্ভত এটা বিশেষ মন্তব্য বা ঘোষণা আগবঢ়ালে ৰেচন কাৰ্ড থকা পৰিয়ালসমূহলৈ সুখবৰ কঢ়িয়াই আনিলে আজিৰ দিনটোতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়া চাউল আৰু চিকিৎসা সেৱাৰ লগতে ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে এতিয়াৰ পৰা লাভ কৰিব আন এক সামগ্ৰী সুলভ মূল্যতে ৰেচন কাৰ্ড সন্দৰ্ভত আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিবলৈ গৈ আন এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে কোনে কোনে লাভ কৰিব এই ৰেচন কাৰ্ড ইয়াৰ পূৰ্বে যিসকল লোকৰ উপাৰ্জন 40,000 টকাৰ তলত বা তেওঁলোকে মোটামুটি 40,000 টকা উপাৰ্জন হিচাপে কৰে তেওঁলোকেও এতিয়াৰে পৰা এপ্লাই কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে প্ৰতিবেদন আছে আগবঢ়াইছো ৰেচন কাৰ্ডক লৈ নতুন ঘোষণা কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ বৃহৎ সংখ্যক লোকক ৰেচন কাৰ্ড দিছে ৰেচন কাৰ্ডৰ জৰিয়তে বিশেষ কেইবাটাও সুবিধা লাভ কৰে লোকসকলে ৰাজ্যত ৰেচন কাৰ্ড থকা লোকৰ সংখ্যা বৃদ্ধি হ'ব চৰকাৰে নতুনকৈ বহু লোকক দিব ৰেচন কাৰ্ড নতুন 40 লাখ লোকক ৰেচন কাৰ্ড ডিসেম্বৰত প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড 40 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিম 40 লাখ লোক যদি আমি ৰেচন কাৰ্ড দিওঁ তেতিয়া পৰিয়াল 10 লাখ হ'ব আৰু এই 10 লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড বিতৰণৰ বাবেও আমি ডিসেম্বৰ মাহটো ধৰি লৈছো যে ডিসেম্বৰত আমি সমষ্টি পৰ্যায়ত একোখন মিটিং পাতি এই গোটেই ৰাজ্যক আমি ৰেচন কাৰ্ডখিনি দিয়াৰ ব্যৱস্থা কৰিম ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালৰ উপাৰ্জনৰ সীমা বৃদ্ধি কৰিছে নিম্ন মধ্যবিত্ত পৰিয়ালো ৰেচন কাৰ্ড আওতালৈ আহিব মাহে 40,000 উপাৰ্জন কৰা সকলেও পাব ৰেচন কাৰ্ড আৰু এতিয়া মিডল ক্লাছেও ল'ব পাৰে আমি 4 লাখলৈকে কৰি দিছো 40,000 টকা মাহত উপাৰ্জন থকা সকলেও ল'ব পাৰে আগতে এইটো 2 লাখ আছিল
চ' এতিয়া আমি লোৱাৰ মিডল ক্লাছ শ্ৰেণীটোকো ৰেচন কাৰ্ডৰ আওতাৰ ভিতৰত লৈ আহিছোঁ। বৰ্তমান ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰে চাউল। 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থাও আছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আন এক সামগ্ৰীৰ কথা। সুলভ মূল্যত চাহ লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে। মাহে 1 কিলোগ্ৰামকৈ চাহপাত পাব। চৰকাৰে এটা প্ৰচেষ্টা কৰি আছে যে ৰাজ্যখনৰ চাহ বাগিচাসমূহকো উৎসাহিত কৰাৰ কাৰণে আমি 1 কেজিকৈ চাহপাত 50% প্ৰাইজত ৰেচন কাৰ্ডৰ জৰিয়তে দিব পাৰোঁ নেকি মানুহক। চাউলটোতো বিনামূলীয়া পায়, 5 লাখ টকাৰ ৰেচন কাৰ্ডো পালক, 50% প্ৰাইচত আমি 1 কেজি চাহপাত দিয়াৰো এনেকুৱা অলপ চেষ্টা কৰি আছোঁ। এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰেচন কাৰ্ড বিতৰণত বিশেষভাৱে গুৰুত্ব দিছে। বৰ্তমানলৈকে ৰাজ্যৰ কিমান পৰিয়ালে লাভ কৰিছে ৰেচন কাৰ্ড? গ্ৰামাঞ্চলৰ প্ৰায় সকলো লোকে ৰেচন কাৰ্ড পাইছে। কাৰ্ড এতিয়া গোটেই মিলি 62 লাখ হ'ব, কিন্তু নতুনকৈ আমাৰ যিহেতু 50 লাখ অলৰেডি মানুহে পাই আছে, 50 লাখ ফেমিলিয়ে, 10 লাখ ফেমিলিক আমি নতুনকৈ দিম। আৰু গাঁৱত এতিয়া ৰেচন কাৰ্ড লোৱা মানুহ নাই, প্ৰায় গোটেই কাভাৰ হৈ গৈছে, মানে যিমানৰ নাই আৰু চবেই লৈছে। হিতাধিকাৰী সৃষ্টি কৰাক লৈ বিজেপি চৰকাৰক বিৰোধীয়ে কঠোৰ সমালোচনা কৰিছে। কিন্তু চৰকাৰে হিতাধিকাৰীমূলক নতুন আঁচনি ইটোৰ পাছত সিটো গ্ৰহণ কৰিয়ে আছে। ৰেচন কাৰ্ড থকা পৰিয়ালক মাহে 1 কিলোগ্ৰামকৈ চাহপাত দিব বিচৰা আঁচনিও বিশেষভাৱে মন কৰিবলগীয়া। নিৰ্বাচনৰ পূৰ্বে এনে ঘোষণা ৰাজনৈতিক দিশৰ পৰাও তাৎপৰ্যপূৰ্ণ। ব্যুৰো ৰিপৰ্ট, NB নিউজ।